চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ে পাঠ সংখ্যাৰ ধাৰণা এই পাঠটি আমি ইতিমধ্যে এটা অংশ আলোচনা কৰিলোঁ। এতিয়া পিছৰ অংশটো আলোচনা কৰিম, তোমালোকে চোৱা। গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখা। এককৰ স্থানত 5 থকা সংখ্যা। এতিয়া এই বাকচ দুটা দিয়া আছে, এই দুটাত আমি সেইটো পিঠি তালিকাখনত থকা সংখ্যাবিলাকৰ পৰা চাব লাগিব এককৰ স্থানত 5 কোনকেইটা সংখ্যাত আছে। এতিয়া আমি তালিকাখনত চোৱা, আম আছে 220, প্ৰথমটো চাই যোৱা 220, এককৰ স্থানটো হ'ল 220ত, শূন্যটো হ'ব এককৰ স্থান। এককৰ স্থানটো ঠিক তেনেকৈ তাৰপিছতো জাম আছে 256, 6 হ'ব এককৰ স্থানত। ঠিক তেনেকৈ 322 নহয়, 345 পনিয়লত চোৱা 3, 4, 5, 345 একেবাৰে এককৰ স্থানত কি আছে 5 আছে, গতিকে এইটো এটা হ'ব। আৰু মধুৰিআম চোৱা 455, ইয়াতো 5 এককৰ স্থানত আছে 5, গতিকে এই দুটাই আমি লিখিব লাগিব এই বাকচটোত, ঠিক আছে। তাৰপিছত চোৱা দশকৰ স্থানত শূন্য থকা সংখ্যা। দশকৰ স্থানত কোনকেইটা তালিকাখনলৈ আমি পুনৰ যাওঁ, কোনকেইটা দশকৰ স্থানত শূন্য আছে চাম। দশকৰ স্থানত শূন্য থকা মানে হ'ল প্ৰথম ঘৰটো হ'ল একক সংঘাতৰ ফালৰ পৰা, তাৰ দ্বিতীয় ঘৰটো হ'ল দশক, গতিকে মাজলৈ আমি দশকৰ ঘৰত দেখা পাওঁ বকুল গছ যিটো 506, তাতে দশকৰ স্থানত শূন্য আছে, আৰু শিলিখা 800 আছে, তাৰ একক দশক দুয়োটাতে 0 আছে, গতিকে এই দুটা সংখ্যা আমি তাত লিখিব লাগিব বাকচকেইটাত। এনেদৰে তোমালোকে ঘৰত বাকী এইকেইটা কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছতেই চোৱা কিতাপখনলৈ, গছপুলিৰ তালিকাত থকা যুগ্ম সংখ্যাবোৰ লিখা। এতিয়া তোমালোকে আগৰ 3য় শ্ৰেণীৰ পাঠ্যপুথিত পাই আহিছা যুগ্ম সংখ্যা কাক বোলে আৰু অযুগ্ম সংখ্যা কাক বোলে। তোমালোকৰ মই আকৌ এবাৰ কৈ দিছোঁ, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা আমি কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰোঁ, মানে হঠাতে পটক কৰি দেখিলে আমি ক'ব পাৰিম যে এইটো যুগ্ম সংখ্যা হয়, এইটো অযুগ্ম সংখ্যা হয়। তোমালোকে মন দি চোৱাচোন। যিবিলাক সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0, 2, 4, 6 বা 8 হয়, সেইবোৰেই হ'ল যুগ্ম সংখ্যা, যেনে 12, 346 আদি। আনহাতে যিবোৰ সংখ্যাৰ এককৰ ঘৰৰ অংকটো 1, 3, 5, 7 বা 9 হয়, সেইবোৰেই হ'ল অযুগ্ম সংখ্যা, যেনে 13। এতিয়া 13ত 3টো হ'ল এককৰ ঘৰৰ আৰু ই এটা, সেইকাৰণে অযুগ্ম সংখ্যা হৈছে 13টো। এতিয়া পাঠটোলৈ পুনৰ উভতি আহিছোঁ। ইয়াতে দিয়া আছে গছপুলিৰ তালিকাত থকা যুগ্ম সংখ্যাবোৰ লিখা। এতিয়া তালিকাৰ পৰা আমি নিশ্চয় যুগ্ম সংখ্যাবোৰ বাছি উলিয়াই লিখিব পাৰিম। আৰু তাৰ পিছৰ বাকচটোত চোৱা গছপুলিৰ তালিকাত থকা অযুগ্ম সংখ্যাবোৰ লিখা। এতিয়া ব'লাচোন আমি তালিকাখন পুনৰ চাওঁ, কোনকেইটা যুগ্ম সংখ্যা আৰু কোনকেইটা অযুগ্ম সংখ্যা। প্ৰথমতে দিয়া আছে 220টো এককৰ ঘৰত 0 আছে, সেইকাৰণে এইটো এটা যুগ্ম সংখ্যা হ'ব। ঠিক তেনেদৰে 256, 322 এই তিনিটা যুগ্ম সংখ্যা। তাৰপিছত আছে 345, 455, এইকেইটা অযুগ্ম সংখ্যা হ'ব, কিয়নো 5, 5 দুয়োটাই এককৰ ঘৰত 5 আছে। তাৰপিছতো 506, 676, 830 আৰু 930 এইকেইটা যুগ্ম সংখ্যা হ'ব। ইয়াৰ পিছত 711 আৰু 731 এই দুয়োটা অযুগ্ম সংখ্যা হ'ব, কিয়নো এককৰ ঘৰত 1 আছে। এতিয়া তোমালোকে কিতাপখনত পেঞ্চিলেৰে এই যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ লিখি দিবা। বাকী যিমানবিলাক বাকচ আছে, সেই গোটেইবিলাক বাকচত লিখোঁতে তোমালোকে সদায় পেঞ্চিল ব্যৱহাৰ কৰিবা, আৰু যেতিয়া লকডাউন খুলিব তেতিয়া নিজৰ বিদ্যালয়ৰ শিক্ষকক তোমালোকে এইখিনি দেখুৱাব পাৰিবা। ইয়াৰ পিছতে চোৱা তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। এইটো তালিকাখন চাবা তোমালোকে, তাৰ পৰাই তোমালোকে নিশ্চয় লিখিব পাৰিবা। আৰু তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। এইখিনি সংখ্যাকেইটা দিয়া আছে, এই সংখ্যাকেইটা তোমালোকে সংখ্যাটো ছাইডতে আখৰেৰে লিখি দিবা। আজিলৈ পাঠদান ইমানতে সামৰিছোঁ।
পাঠটিৰ বাকী অংশটো মোৰ নেক্সট ভিডিঅ'টোত তোমালোকে পাবা। ধন্যবাদ।